নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আজি হৈ যোৱা অসম পুলিচ ABUB এক্সামত অহা কেইটামান আমি প্ৰশ্ন উত্তৰ ডিছকাছ কৰিম। প্ৰশ্নকেইটা মেমৰি বেছ কুৱেশ্যন হয়। যিসকল কেণ্ডিডেটে আজি আছাম পুলিচ ABUB এক্সামত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ পৰা এই কুৱেশ্যনসমূহ সংগ্ৰহ কৰা হৈছে। আৰু আপোনালোকৰো যদি এই কুৱেশ্যনকেইটাৰ বাহিৰে আপোনালোকৰ যদি কুৱেশ্যনসমূহ মনত থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভিডিঅ'টো কেনে পাইছে ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱী আৰু যোনে আছাম পুলিচ ABUB অৱতীৰ্ণ হৈছিলে তেওঁলোকক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আহক আজি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অ'কে, মষ্ট ইম্পৰ্টেণ্ট হয়। অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে? মনত ৰাখিব 1985। অ'কে, অপশ্যনত আছিলে 1985 চনৰ 15 আগষ্ট। আপোনালোকে মনত ৰাখিব 15 আগষ্ট তাৰিখে কি হৈছিলে যোনটো অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, ভাৰতৰ প্ৰথম নবেল বঁটা বিজয়ী কোন আছিল? ভাৰতৰ প্ৰথম নবেল বঁটা বিজয়ী কোন আছিলে? ৰবীন্দ্ৰনাথ টেগৰ। মনত ৰাখিব ৰবীন্দ্ৰনাথ টেগৰ আছিলে ভাৰতৰ প্ৰথম নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ টেগৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিলে? এইটো সংঘটিত হৈছিলে দৰং। মনত ৰাখিব দৰঙত সংঘটিত হৈছিলে আৰু কিমান চনত? 1894। মনত ৰাখিব দৰঙত সংঘটিত হৈছিলে। আপোনালোকে মনত পেলাই ল'ব আপোনালোকে এইটো কাৰেক্ট হৈছে নাই। নেক্সট কুৱেশ্যন নম্বৰ 4, জয়মতী চলচ্চিত্ৰ কোনে ৰচনা কৰিছিল? জয়মতী যোনটো চলচ্চিত্ৰ আছিলে এই জয়মতী চলচ্চিত্ৰ কোনে ৰচনা কৰিছিলে? এইটো ৰচনা কৰিছিলে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী চলচ্চিত্ৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, নামঘোষা কোনে ৰচনা কৰিছিল? বহুত এইটো ইজি কুৱেশ্যন হয়। আজি বহুত ইজি কুৱেশ্যন দিয়া হৈছে। নামঘোষা কোনে ৰচনা কৰিছিলে? এইটো ৰচনা কৰিছিলে আমাৰ মাধৱদেৱ। মনত ৰাখিব মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিল? যোনটো মেৰী কমে যোনটো অলিম্পিকত কেইটা মেডেল লাভ কৰিছিলে? তেওঁ কেৱল এটা মেডেল। মনত ৰাখিব তেওঁ কেৱল এটা মেডেল লাভ কৰিছিলে আৰু এইটো মেডেল 2012 চনত তেওঁ মেডেল লাভ কৰিছিলে আৰু কি মেডেল আছিলে? ব্ৰঞ্জ মেডেল। মনত ৰাখিব ব্ৰঞ্জ মেডেল। নেক্সট কুৱেশ্যন নম্বৰ 7, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? 1671। মনত ৰাখিব 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া বহিছিল? প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া বহিছিলে? এইটো বহিছিলে আমাৰ 1930। মনত ৰাখিব 1930 চনত আমাৰ যোনটো নৱেম্বৰ মাহ। অ'কে, নৱেম্বৰ মাহত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, অৰুণাচলৰ প্ৰদেশৰ ৰাজধানী কি? এইটো বহুত ইজি কুৱেশ্যন হয়। অৰুণাচল প্ৰদেশৰ ৰাজধানী আমি সকলোৱে জানো। এইটো কেপিটেল হৈছে আমাৰ ইটানগৰ। ইটানগৰে হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। নেক্সট কুৱেশ্যন নম্বৰ 10, কলিয়াভোমোৰা দলংখন কোন দুখন জিলাক সংযোগ কৰে? কলিয়াভোমোৰা যোনখন দলং হয় ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হয় এই দলংখন কোনকেইখন জিলাক সংযোগ কৰে? এইখন আছে আমাৰ নগাঁও এণ্ড শোণিতপুৰ। মনত ৰাখিব নগাঁও এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্টক আমাৰ যোনটো কলিয়াভোমোৰা দলংখনে কি কৰে? সংযোগ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 11, 56 সংখ্যক জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল? 56 সংখ্যক জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিলে? প্ৰদান কৰিছিলে আমাৰ নীলমণি ফুকন। মনত ৰাখিব নীলমণি ফুকনক 56 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? অ'কে, কোনবিধ খেলৰ লগত বৰদলৈ ট্ৰফি জড়িত হয়? এইটো হ'ব আমাৰ ফুটবল। মনত ৰাখিব ফুটবল খেলৰ লগত বৰদলৈ ট্ৰফি জড়িত হয়। অ'কে, ফুটবল। নেক্সট কুৱেশ্যন নম্বৰ 13, WHO সদৰ কাৰ্যালয় ক'ত অৱস্থিত? অ'কে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? এইটো হৈছে আমাৰ জেনিভা। অ'কে, মনত ৰাখিব জেনিভাত কি হয়? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 14, ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিলে? এইটো হৈছিলে আমাৰ 1826। মনত ৰাখিব 1826 চনৰ 24 ফেব্ৰুৱাৰী। এইটো প্ৰায় কুৱেশ্যনত আহিয়ে থাকে। 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, 5000 টকাৰ 4% হাৰত দুবছৰৰ সুতৰ হাৰ কিমান হ'ব? অ'কে, যোনটো 5000 টকাৰ 4% হাৰত দুবছৰৰ সুতৰ হাৰ কিমান হ'ব? এইটো আপোনালোকে ছল্ভ কৰিব পাৰিব। এইটো বহুত ইজি আছিলে। আমি যদি চাওঁ তেতিয়া কি হ'ব? ফৰ্মুলা আছিলে 5000 ইনটু 4% ইনটু কিমান হয়? আমাৰ দুবছৰ হয় আৰু ডিভাইডেড আমি যদি 100 কৰোঁ তেতিয়া আমি কিমান পাম? তেতিয়া আমি পামগৈ 400। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লাগিছিলে 400। অ'কে, কিমান হ'ব? 5000 টকা 400 টকাৰ হাৰত দুবছৰ সুতৰ হাৰ হৈছে 400 টকা। নেক্সট কুৱেশ্যন নম্বৰ 16, আনন্দমঠ লিখক কোন? আনন্দমঠৰ লিখক কোন আছিলে? এইটো আছিলে আমাৰ বংকিম চন্দ্ৰ চেটাৰ্জী। মনত ৰাখিব বংকিম চন্দ্ৰ চেটাৰ্জী আছিলে আনন্দমঠৰ লিখক। বংকিম চন্দ্ৰ চেটাৰ্জী।
নেক্সট কুৱেশ্যন নম্বৰ 17 বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বিশ্বৰ মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ আটাইতকৈ ডাঙৰ হয় এখন হৈছে আমাৰ এছিয়া মহাদেশ মনত ৰাখিব এছিয়া মহাদেশখন হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ নেক্সট কুৱেশ্যন নম্বৰ 18 ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিলে এইটো লিখিছিল আমাৰ ৰবীন্দ্ৰনাথ টেগৰ মনত ৰাখিব ৰবীন্দ্ৰনাথ টেগৰে কি হৈছিল ৰাষ্ট্ৰীয় সংগীত লিখিছিল নেক্সট কুৱেশ্যন নম্বৰ 19 1 মিলিয়ন ইকুৱেল কিমান ওকে 1 মিলিয়ন ইকুৱেল কিমান হয় 1 মিলিয়ন ইকুৱেল টু 10 lakhs মনত ৰাখিব 10 lakhs ইকুৱেল টু 1 মিলিয়ন মনত ৰাখিব 10 lakhs ইকুৱেল টু 1 মিলিয়ন নেক্সট কুৱেশ্যন নম্বৰ 20 অসমৰ ভৰ ভূমিকম্প কিমান চনত হৈছিল অসমৰ আটাইতকৈ ডাঙৰ যোনটো ভূমিকম্প হৈছিলে এই ভূমিকম্প কিমান চনত হৈছিলে এইটো হৈছিল আমাৰ 1950 মনত ৰাখিব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল ওকে আজি কুৱেশ্যন ইমানেই আৰু আপোনালোকে যদি কুৱেশ্যনসমূহ মনত আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ আজি এক্সাম কেনেকুৱা হৈছে বা আপোনালোকৰ মই ডিছকাছ কৰা কুৱেশ্যনসমূহৰ যোনটো এনচাৰ হয় আপোনালোকৰ কাৰেক্ট হৈছেনে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ